সাবধান, মুখ বন্ধ রাখক। সাপোর্টগ্রাম শিলবালি মহলৰ অনিয়মের বিৰুদ্ধে মাত মাতিলেই বোমাৰে উৰুৱাই দিয়া হ'ব আপোনাক। এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। পিছে ৰ'ব, মূল প্ৰসংগলৈ যোৱাৰ আগতে কৈ থওঁ যে এই বাতৰি প্ৰসংগ কোনো নতুন প্ৰসংগ নহয়, সমস্যাৰো সমাধান নহয়, ৰাইজৰো অভিযোগ শেষ নহয়, সেয়েহে সাংবাদিকৰ কলম বন্ধ নহয়। উভতি আহিছোঁ মূল প্ৰসংগলৈ। সাপোৰ্টগ্ৰামৰ ভয় লগা সেই শিলবালিৰ অবৈধ মহলটো নিশ্চয় মনত আছে আপোনাৰ, যি মহলৰ ডাম্পাৰে এজনকৈ তিনিজনকৈ লোকক মুহূৰ্তিয়াই নি প্ৰাণ কাঢ়িলে, কিন্তু এতিয়ালৈকে কোনো ক্ষতিপূৰণ নাপালে। এয়া পিছে পুৰণি কথা। নতুন কথা এয়া যে মহলটোৰ অবৈধ বালি খননে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সাপোৰ্টগ্ৰাম, দুৰ্গা দশমী ঘাট আৰু ঘাগমাৰী কবৰস্থানৰ বাবে। পাৰৰ তললৈ ট্ৰাক ডাম্পাৰ নমাবলৈ পাৰ কাটি যধে মতে ৰাস্তা বনাবলৈ আৰম্ভ কৰাত গড়খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। পিছে এতিয়া গা লৰিল সাপোৰ্টগ্ৰাম পৌৰসভাৰ। ঘটনাৰ বৰ্ণনা কৰি ধুবুৰী জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰাত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ঘটনাৰ তদন্ত কৰিবলৈ ধুবুৰী বন বিভাগৰ পৰা তদন্তকাৰী বিষয়া হিচাপে প্ৰেৰণ কৰে ভাৰ্গৱ হাজৰিকাক। মহলত উপস্থিত হৈ বুজ লয় হাজৰিকাই। পিছে উক্ত স্থানতে ৰাইজৰ প্ৰতিনিধিৰ অভিযোগ, দিনে নিশাই JCB ফগলেমেৰে বালি তুলি হিমালয় সদৃশ বালিৰ পাহাৰ গঢ়িছে মহল কৰ্তৃপক্ষই। যে আমাৰ ইমাৰ্চন ঘাটটো এইটো আমাৰ প্ৰপাৰ্টি হয়, এইটো ডেমেজ হৈ আছে, ইলিগালি লিফটিং অফ চেণ্ড হৈ আছে, তেখেতে কথা নুশুনে, আমাৰ কথা শুনেই নাই। আমাৰ ৰাস্তাবিলাক চব বেয়া হৈ আছে, PWD এইবিলাক ডাঙৰ ডাঙৰ ডাম্পাৰ চলি আমাৰ মিউনিচিপালিটি আমি প্ৰাইভেট ব্লকেৰে ৰাস্তা বনাইছোঁ, গোটেই ৰাস্তাখিনি চেঞ্জ কৰি দিছে, ভাঙি চিৰি পেলাইছে। আপোনালোকে জানিব লাগিছিল অবৈধভাৱে চলি আছে, য'ত নাও নাই, JCB ডাম্পাৰ এইবিলাকে চলি আছে। জনামতে ফকলেণ্ড, হয়তো JCB নহয়, ফকলেণ্ড আছে। ফকলেণ্ডটো আজি চালোঁ, আজি চাই পেলাই দেখিলোঁ ফকলেণ্ডটো এটা ছাইড কৰি দিছে। তাৰমানে তেখেতে গম পাইছে আজি কিবা ইনস্পেকশ্যনত আহিব। সময়ৰ কোনো বাজ বিচাৰ নথকাকৈ দিনে নিশাই অবৈধভাৱে মাছ বজাৰেৰে অহা যোৱা কৰি থাকে শিলবালি ভৰ্তি ট্ৰাক আৰু ডাম্পাৰ। স্থানীয় জনসাধাৰণৰ সা সুবিধাৰ প্ৰতি অলপো লক্ষ্য নকৰা তথা দ্ৰুত বেগেৰে চলাচল কৰা গাড়ীবোৰৰ কথা মহলৰ কৰ্মচাৰীসকলক ক'বলৈ গ'লে ওলোটা ভয় ভাবুকি দিয়াৰ উপৰিও বোমাৰে উৰুৱাই দি প্ৰাণে মৰাৰ ভাবুকি দিয়ে। শুনক জনপ্ৰতিনিধি পংকজ দাসে নিজ মুখেৰে কি ক'লে তদন্তকাৰী বিষয়া ভাৰ্গৱ হাজৰিকাক। চাই ল'ম, উৰাই দিম, বোমা মাৰিম, এনেকুৱা কথা কয়, জানে আছে ইয়াৰ মানুহ আছে কয়। ইপিনে বোমাৰে উৰুৱাই দিয়া ভাবুকি ভৰা বিষয়টোত সাংবাদিকৰ প্ৰশ্নত চালেবেৰে কোবাই মিছাৰ প্ৰশ্ৰয় লৈ কি ক'লে বিষয়াগৰাকীয়ে সেয়া দেখুৱাই লৈছে। শিলবালিৰ মহলক লৈ মাত মাতিলে বমেৰে উৰাই দিব মানুহক, কি ক'ব আপুনি? আপোনাৰ সন্মুখতে কোনোবাই আপত্তি কৰিছিল কথাষাৰক লৈ? সেইটো মইতো শুনা পোৱা নাই, বমেৰে উৰাই দিব বুলি। এইটো কি শিলবালিৰ মহলত যদি আপুনি আছিল সেইটো সময়তে আপোনাক জনাইছে, আমাৰ ৰেকৰ্ড আছে। নাই মোক জনাইছে, এতিয়া মই সেইটো ৰেফাৰেঞ্চত একো কমেণ্ট দিব নোৱাৰিম নহয়। এতিয়া এইটোতো হয়নে নহয় কওকচোন, মই আপোনালোকে চবেই আপুনি কি ক'ব বিচাৰে সেইটো ঘটনাক লৈ? শিলবালিৰ বিৰুদ্ধে মাত মাতিলে, অনিয়মৰ বিৰুদ্ধে মাত মাতিলে বোমাৰে উৰাই দিব বিচাৰে, আপোনাৰ সন্মুখতে কৈছে। মোৰ সন্মুখত কোৱা নাই, অলপ আগত কৈছিল। শুনা পোৱা নাই, মইতো শুনা পোৱা নাই সেইটো কোনো ধৰণৰ কথা। ইপিনে অবৈধভাৱে সন্ধিয়া 5 বছৰ পিছতো ট্ৰাকে বালি ভৰ্তি কৰি লৈ যোৱা তথা অবৈধভাৱে বালি কঢ়িওৱা গাড়ীসমূহক সাপোৰ্টগ্ৰাম বন বিষয়াই নাকি লগত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ ফলত বন বিষয়া ভাৰ্গৱ হাজৰিকাই অবৈধভাৱে চলা গাড়ীসমূহক লক্ষ্য ৰাখি সাপোৰ্টগ্ৰাম বন বিষয়াগৰাকীক জনাবলৈ কয় সাপোৰ্টগ্ৰামৰ সাধাৰণ ৰাইজক। যিটো ভুল হৈছে সেইটো আঙুলিয়াই দিয়ক, আমি সেইটোৰ মতে কাম কৰিম। সেইটো যিটো ভুল হৈছে সেইটো আঙুলিয়াই দিয়ক, আমি সেইটোৰ মতে কাম কৰিম। সেইটো চৰকাৰী নিয়ম মতে কেৱল নাৱেৰেহে বালি তুলিব পাৰে নদীৰ পৰা, কিন্তু জনপ্ৰতিনিধিগৰাকীয়ে অভিযোগ কৰা মতে চৰকাৰী নিয়ম নীতিক সম্পূৰ্ণৰূপে বুঢ়া আঙুলি দেখুৱাই প্ৰতিদিনে JCB ফগলেম লগাই নদীৰ পৰা বালি খনন কৰি আহিছে। এটা ফগলেণ্ড, দুটা JCB সদায় কাম কৰি থাকে। তাৰমানে আজি গম পাইছে, কোনোবাই লিক আউট কৰি দিছে যে আপুনি হৰি যাওক, তোমালোকে ইয়াতে থাকিলে আজি ধৰা পৰিব। ইপিনে মহলত কাম কৰা তথা চকুৰ সন্মুখতে থকা ফগলেমখন দেখিও নেদেখাৰ ভাও জৰা বিষয়াগৰাকীয়ে কি ক'লে সেয়া শুনক। JCB আজিৰ ৰেটত মই আহি পেলাই যিখিনি দেখিছোঁ, মই সেইখিনিত মই কোনো JCB উঠাই থকা মই দেখা পোৱা নাই, বা তেওঁলোকক কোনোবাই কিবা আপত্তি দৰ্শাইছে, সেই আপত্তিখিনি আমি চালি জাৰি চাম, আমাৰ ওপৰৰ অথৰিটিক জনাম, কথা পাতিম, ধুনীয়াকৈ আলোচনা কৰিম, সকলোৰে লগত ষ্টেক হোল্ডাৰ যিখিনি আছে সেইখিনিক আলোচনা কৰি পেলাই আমি তাৰ মতে এক্ট কৰিম। আৰু পিছে এইবাৰ জিলা বন বিভাগৰ লগতে জিলা জলসম্পদ বিভাগে বৃহত্তৰ সাপোৰ্টগ্ৰামবাসী ৰাইজৰ সুবিধাৰ্থে কেনে পদক্ষেপ গ্ৰহণ কৰে, এয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।